আয়োজন কৰিলে ক'ব যাব ইয়াৰ মহত্ব এনেকুৱা কি স্বাধীনতাৰ পাছত ৭৫ বছৰ হ'ল জনজাতিসকলৰ সুৰক্ষা আমাক 1947 পাছত সংবিধান নিৰ্মাণ যেতিয়া হৈছে ইয়াৰ পৰাই আমাক সংবিধান আমাক শেডিউল ট্ৰাইব হিচাপে ষ্টেটাছ দিছে সেই ষ্টেটাছক বচাই ৰাখিবৰ বাবে যোৱা আজিৰ পৰা ৭৫ বছৰ হ'ল নিজৰ ধৰ্ম সংস্কৃতি ৰীতি ৰিৱাজ পৰম্পৰা সংস্কৃতি পূজা পাঠ সবক বচাবলৈ আমি আৰু ৭৫ বছৰ ধৰি সংঘৰ্ষ কৰি আছোঁ কিন্তু আমাৰ যি সমাজক ৰাষ্ট্ৰীয় এণ্টি নেশ্যনেলিষ্ট গতিবিধিসকলে আমাৰ জাতিৰ মাজতে বিধ্বংস বা বিকৃতি কৰা প্ৰচেষ্টা চলাই আছে সেইকাৰণে আমি আজি গোটেই বিষয় আমি ৰাখিম आं बेखौनो बुंनो लुगैयो आं जिहेतु ब्रह्म धर्मनि फलोवार्स মই ব্ৰহ্ম ধৰ্মৰ ফলোৱাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মই আমাক যিটো ব্ৰহ্ম ধৰ্ম দি গৈছে এই ধৰ্মৰে আমাক সামাজিক অৰ্থনৈতিক শৈক্ষিক ৰাজনীতিক সব ফালৰ পৰা আমাৰ জনজাতি গোষ্ঠীসকলৰ সুৰক্ষাৰ কাৰণে তেওঁ আমাক ৰাস্তা দেখুৱাই গৈছে সেই ৰাস্তাটো আমি অনুসৰণ কৰিম আৰু কেৱল তেওঁই নহয় আমাৰ যিসকল গুৰুজনা আছে গুৰুজনাসকলে যিটো আমাক উপদেশ দি গৈছে ৰাস্তা দেখুৱাই গৈছে সেই ৰাস্তাৰে যাতে আমি চলি পেলাই নিজৰ ধৰ্ম নিজৰ সংস্কৃতি অক্ষুণ্ণ ৰাখি পেলাই আমাৰ সামাজিক বৌদ্ধিক শৈক্ষিক আৰু ৰাজনৈতিক ফালৰ পৰা আমি যাতে সুৰক্ষিত হওঁ কাৰো হানি বিঘিনি নোহোৱাকৈ আমি যেন শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰোঁ সেইটোৱে আমাৰ কামনা আজিৰ উদ্দেশ্যটো তেওঁলোকে ক'ব কিন্তু আমাৰ হ'ল শান্তি সম্প্ৰীতি সমৃদ্ধি এইকেইটা আমাক লাগিব আৰু আমি ধৰ্মীয় ফালৰ পৰা আমি বিশেষকৈ আধ্যাত্মিক দিশটো আমিও চাব লাগিব এইখিনি স্বাধীনতাৰ অমৃত মহোৎসৱত তাৰ লগত সংগতি ৰাখি আমি কোকৰাঝাৰ জিলাৰ জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ অধীনত আমি জনজাতি সন্মিলন আজি ইয়াতে বৰ্ণাঢ্যভাৱে আৰম্ভ কৰিছোঁ আজি ইয়াতে আমাৰ যিখিনি জনজাতি ভাইসকল আছে ৬টা জনগোষ্ঠী তেওঁলোকে সকলোৱে দলে বলে আহি যোগদান কৰিছে আৰু তেওঁলোকলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আহি ইয়াতে এই আমাৰ এই জনজাতি সন্মিলনখন সাফল্যমণ্ডিত কৰিবলৈ তেওঁলোকে আজি ইয়াতে যোগদান কৰিছে আৰু ইয়াতে তেওঁলোকে আহি সকলোৱে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি আৰু নিজৰ বৰ্ণাঢ্য সাজ পাতিৰে আহি ইয়াতে তেওঁলোকে তেওঁলোকৰ যিটো কালচাৰ তেওঁলোকৰ সংস্কৃতি তেওঁলোকে আজি ইয়াতে দেখাব আৰু আমাৰ মহান উদ্দেশ্যটো সাফল্যমণ্ডিত কৰিব আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022